নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঘৰতে আছা। আজি মই আকৌ তোমালোকক চতুৰ্থ শ্ৰেণীৰ দৈৰ্ঘ্য পাঠটো শিকাবলৈ ওলাইছোঁ। তোমালোকক প্ৰথমতে মই জোখ-মাখ কেনেদৰে কৰে তাক দেখুৱাবলৈ ওলাইছোঁ। ইয়াত চোৱা, আমি জোখ-মাখ কৰিম। ইয়াতে চোৱা, এপাত এপাত স্কেল, আৰু এই স্কেলৰ ওপৰৰ এই ঘৰবিলাক যে তোমালোকে দেখিছা, এইবিলাক হ'ল চেণ্টিমিটাৰৰ। এয়া 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, এইবিলাক সৰু সৰু ঘৰ। আমি সেইদিনা কৈছিলোঁ নহয়, এইবিলাক হ'ল সৰু সৰু ঘৰবিলাক হ'ল চেণ্টিমিটাৰ। আৰু এই চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰৰ মাজত সৰু সৰু আৰু কিছুমান ঘৰ আছে, 10টা ঘৰ থাকে। ইয়াৰ প্ৰতিটো ঘৰত 1 মিলিমিটাৰ হয়। সেইটো বাৰু পিছত কম। এতিয়া আমি গম পাইছোঁ এইবিলাক হ'ল চেণ্টিমিটাৰ। আৰু তলত যে দেখিছা স্কেল পাতৰ, এইবিলাক হ'ল 1, 2, এইবিলাক হ'ল ইঞ্চি। আৰু আমি ইঞ্চিৰ কথা নকওঁ, এতিয়া আমি চেণ্টিমিটাৰেৰে জুখিম। এই কাঠ পেঞ্চিলডাল কিমান চেণ্টিমিটাৰ চাম দেই আমি এতিয়া। কাঠ পেঞ্চিলডাল কিমান চেণ্টিমিটাৰ জোখ-মাখ কৰিবলৈ আমি কি কৰিব লাগিব? কাঠ পেঞ্চিলডালৰ মূৰটো আৰু এইফালে স্কেলৰ মূৰটো আমি কি কৰিব লাগিব? মিলাই ল'ব লাগিব। অসমান হ'লে নহ'ব, এনেকৈ থাকিলেও নহ'ব বা এইফালে থাকিলেও নহ'ব, একেবাৰে সমান কৰি ল'বা। এতিয়া সমান কৰি লোৱাৰ পিছত চোৱা, এয়া কাঠ পেঞ্চিলডাল 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, এনেকৈ গৈ 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 কাঠ পেঞ্চিলডাল আমি গৈ 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 একেবাৰে আমি এতিয়া কিমানৰ লগত এই জোংটো মানে অগ্ৰভাগ, এই জোংটো কিমানত মিলিছে চোৱা, আগটো বা এই অগ্ৰভাগটো কিমানত মিলিছে। এয়া 17ৰ এইডাল চিন আছে, নিশ্চয় দেখা পাইছে তোমালোকৰ মাজত। এই 17ৰ একেবাৰে পোনে পোনে আছে, তাৰ মানে গম পালোঁ এইটো হ'ল 17 চেণ্টিমিটাৰ। কাঠ পেঞ্চিলডালৰ দৈৰ্ঘ্য 17 চেণ্টিমিটাৰ। বুজি পাইছা নিশ্চয় তোমালোকে? তেনেহ'লে আমি এনেদৰে জুখিব পাৰিম। আকৌ এডাল চুটি কাঠ পেঞ্চিল লৈছোঁ, এইডালো চোৱা তোমালোকে, মিলাই লৈছোঁ। এইফালে মিলাই লোৱাৰ পিছত আমি 1, 2, 3, 4, 5, 6, 7 একেবাৰে অগ্ৰভাগ জোংটো একেবাৰে 8 চেণ্টিমিটাৰৰ সম্পূৰ্ণ চিধা-চিধি হৈছে, গতিকে এইডাল 8 চেণ্টিমিটাৰ। অৱশ্যে এইটো কথা ক'ব নোৱাৰি সদায় যে 8 বা 9 গোটা হ'ব। কিছুমানত কেতিয়া কি হ'ব পাৰে যে 8 হৈ অলপ বেছি হ'ব পাৰে, তেতিয়া আমি মিলিমিটাৰত জুখিব লাগিব বাৰু। সেইটো আমি পাম বাৰু পিছত। এতিয়া আমি তোমালোকক আৰু বেলেগ এটা বস্তু জুখিবলৈ শিকাইছোঁ। ধৰি লোৱা আমি কি শিকাম যে এই টেবুলখন, এয়া টেবুলখন চোৱা, টেবুলখনত আমি পঠালিটো কিমান চেণ্টিমিটাৰ আমি জুখিবলৈ ওলাইছোঁ। এয়া চোৱা, মূৰত আমি মিলাই লৈছোঁ 0ত, এইফালে 1ৰ আগত আচলতে ইয়াতে 0 আছে, কিন্তু য'ত লিখা নাই ইয়াতে, তেনেহ'লে 0ৰ পৰা 1, 2 এনেকৈ গৈ 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 আমি ইয়াতে চোৱা 30 চেণ্টিমিটাৰ। 30 চেণ্টিমিটাৰৰ এইফালে ঘৰ নাই, একো চিন নাই, গতিকে আমি 30 চেণ্টিমিটাৰলৈকে আমি হিচাপ কৰিম। ইয়ালৈকে 30 চেণ্টিমিটাৰ হ'ল। আকৌ ইয়াতে এই চিনটোৰ পৰা আমি 0ত মিলাই ল'ম। 1ত মিলালে নহ'ব, ক'ত? একেবাৰে মূৰত 0ত মিলাই ল'ব লাগিব। ইয়াৰ পৰা আমি আকৌ এনেকৈ গৈ 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 ইয়াতে 30 কিমান হ'ল? 60 চেণ্টিমিটাৰ। আকৌ এইখিনি বাকী ৰৈছে, এইখিনি আমি জুখিব লাগিব। তো এইখিনি এতিয়া কিমান হ'ব? ইয়াতে মিলাই ল'লোঁ 0ৰ লগত মিলাই লোৱাৰ পিছত ইয়াতে 5 চেণ্টিমিটাৰ। কিমান হ'ল এতিয়া? 30 যোগ 30, ৰ'বা দেই, ইয়াতে 5 চেণ্টিমিটাৰ হৈছেনে? এই চব হৈছে। তেনেহ'লে 30 যোগ 30 সমান 60, 60 যোগ 5 সমান 65 চেণ্টিমিটাৰ। ঠিক আছে, তোমালোকে জুখিবলৈ শিকিলা। এতিয়া আমি তোমালোকক কিছু বস্তু শিকাবলৈ ওলাইছোঁ। তোমালোকে বৰ্ডত চাবা দেই। আগতে আমি পাইছিলোঁ 100 চেণ্টিমিটাৰ, চেমি মানে ইয়াতে চেণ্টিমিটাৰ সমান 1 মিটাৰ। ঠিক আছে, এতিয়া আমি ইয়াক ওলোটাকৈ ক'ব পাৰোঁ যে 1 মিটাৰত হয়, 1 মিটাৰ সমান কিমান? 100 চেণ্টিমিটাৰ। বুজি পাইছা তোমালোকে নিশ্চয়? এটা মিটাৰৰ ভিতৰত 100টা সৰু সৰু চেণ্টিমিটাৰৰ ঘৰ সোমাই থাকে। সেইদিনা মই তোমাক শিকাইছিলোঁ যে ইয়াতে যদি আমি এইডাল 1 মিটাৰ বুজি ধৰি লওঁ, তেনেহ'লে ইয়াতে কিমানটা ঘৰ সৰু সৰু কিমানটা ঘৰ সোমাই থাকিব? এনেকৈ সৰু সৰু 100টা চেণ্টিমিটাৰ সোমাই থাকিব। তেনেহ'লে এই 100টা চেণ্টিমিটাৰ লগ হৈ এই 1 মিটাৰ হ'ব। ঠিক আছে, এতিয়া চোৱা, যদি 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়, তেনেহ'লে 2 মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব? কোৱা, যে 1 মিটাৰত যদি 100 চেণ্টিমিটাৰ, 2 মিটাৰত কিমান হ'ব? আমি দুটা ধৰণে কৰিব পাৰোঁ। এটা মিটাৰত 100 চেণ্টিমিটাৰ আৰু এটা মিটাৰত 100 চেণ্টিমিটাৰ। গতিকে 100 চেণ্টিমিটাৰ আৰু 100 চেণ্টিমিটাৰ আমি যোগ কৰিলে কিমান ওলাব? 200 চেণ্টিমিটাৰ। কেনেকৈ কৰিলোঁ? ইয়াতে যিহেতু দুটা মিটাৰ আছে, গতিকে এটা মিটাৰত 100 আৰু এটা মিটাৰত 100 আমি ধৰি ল'ব পাৰোঁ। ঠিক আছে, কিন্তু আমি এনেকৈ নকৰোঁ। আমি কেনেকৈ শিকাম তোমালোকক? যিহেতু 1 মিটাৰত 100 চেণ্টিমিটাৰ,
তেনেহ'লে ধৰি লৈছোঁ আমি এইখিনিত 1 মিটাৰ, ইয়াতে 100 চেণ্টিমিটাৰ আছে। কিমান আছে? 100 চেণ্টিমিটাৰ। গতিকে আকৌ যদি 1 মিটাৰ হয়, মুঠ 2 মিটাৰ হ'ল। 1 মিটাৰ আৰু 1 মিটাৰ কিমান হ'ল? মুঠ 2 মিটাৰ। ইয়াতো এটা 100 চেণ্টিমিটাৰ থাকিব। তেনেহ'লে 100 চেণ্টিমিটাৰ সমান 200 চেণ্টিমিটাৰ, মানে 2 মিটাৰত 200 চেণ্টিমিটাৰ। আমি এটা নিয়ম তোমালোকে নিশ্চয় জানা যে ঐকিক নিয়মৰ সমানুপাতিক ঐকিক নিয়ম হিচাপে কি কৰিব পাৰোঁ যে 1 মিটাৰত যিমান হয়, সমান চিহ্নৰ ইফালে 1 মিটাৰত 100 চেণ্টিমিটাৰ আছে। এতিয়া 1তকৈ 2টো দুগুণ হয়। 1তকৈ 2টো কেইগুণ হয়? 1 2 গুণ 2। গতিকে যদি সমান চিহ্নৰ বাওঁফালে দুগুণ বাঢ়ে, তেনেহ'লে ঐকিক নিয়মৰ সমানুপাতিক নিয়ম মতে এইফালেও দুগুণ কৰিব লাগিব। আগতে 100 চেণ্টিমিটাৰ আছিল, এতিয়া দুগুণ কৰিলে কি হ'ব? 2 পূৰণ 100 চেণ্টিমিটাৰ সমান কিমান হ'ব? 200 চেণ্টিমিটাৰ। বুজি পাইছানে তোমালোকে যে ঐকিক নিয়ম মতে কি হয়? এইফালে যদি আমি বাওঁফালে দুগুণ কৰোঁ, এইফালেও দুগুণ কৰিব লাগে। তেতিয়াহে যেনেকৈ দগাপল্লাত এফালে ওজন বঢ়ালে আনফালে বঢ়ালেহে দগাপল্লাখন সমানতে বেলেঞ্চ হৈ থাকে বা মিলি থাকে। সেনেদৰে এইফালে যিমান গুণ কৰা যায়, এইফালেও সিমান গুণ কৰিব লাগিব। গুণ দেই, কিমান বেছি নহয় কিন্তু। 1তকৈ 2 কিমান বেছি নহয়, 1তকৈ 2 কিমান গুণ সেইটো চাব লাগিব। এতিয়া আমি এইটো গম পালোঁ। আমি যদি এতিয়া 5 মিটাৰত কিমান চেণ্টিমিটাৰ উলিয়াব লগা হয়, তেনেহ'লে আমি কি কৰিব লাগিব? 1 মিটাৰতকৈ 5 মিটাৰটো কিমান গুণ? আমি যদি 1ৰ নেওতাখন মাতি যাওঁ, 1তকৈ 5টো 1 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, 1 4 গুণ 4, 1 5 গুণ 5, বা আমি 5 গুণ বুলি গম পালোঁ। নতুবা এটা কথা মনত ৰাখিবা, যিকোনো সংখ্যা 1তকৈ সংখ্যাটোৰ সমান গুণ বেছি, মানে সংখ্যাটোৰ সমান গুণ হয়। মানে ক'বলৈ গ'লে কি, 1তকৈ 6টো 6 গুণ, 1তকৈ 9টো 9 গুণ, 1তকৈ 12টো 12 গুণ। ঠিক আছে? তেনেহ'লে 1তকৈ 5টো যদি 5 গুণ হয়, তেনেহ'লে এইফালেও কেইগুণ কৰিব লাগিব? 5 গুণ। আগতে কিমান আছিল? 100, আৰু 5 গুণ কৰিলে কি হ'ব? 5 পূৰণ 100। বা আমি 5 পূৰণ 100 নিলিখি আমি কি লিখিব পাৰোঁ? 100 পূৰণ, আগতে যিহেতু 100 আছিল, এইফালে যিহেতু 5 গুণ বাঢ়ি গ'ল, এইফালেও 5 গুণ বঢ়াই দিলোঁ। গতিকে কিমান হ'ল এতিয়া? 100 পূৰণ 5 সমান 500 চেণ্টিমিটাৰ। নিশ্চয় বুজি পাইছা? সেনেকৈ তোমালোকে 9 মিটাৰত 12 মিটাৰ এইবিলাকত কিমান কিমান হয় ঘৰত উলিয়াবা আৰু লিখিবা। ঠিক আছে? এতিয়া আমি তোমালোকক কেইটামান ছবি দেখুৱাম আৰু তাৰ পৰা তোমালোকক কিছু শিকাম। চোৱা, ইয়াতে আমি কি কৰিছোঁ? এটা হোৱাই নহয় গৰু এটা আঁকিছোঁ। গৰুটোৰ উচ্চতা মানে এইখিনি ওখ, কিমান ওখ দেখুওৱা আছে। ইয়াৰ উচ্চতা হ'ল 1 মিটাৰ 10 চেণ্টিমিটাৰ। ঠিক আছে? আকৌ এই পাত নোহোৱা গছডালৰ উচ্চতা কিমান দি আছে? 3 মিটাৰ 30 চেণ্টিমিটাৰ। ঠিক আছে? 3 মিটাৰ 30 চেণ্টিমিটাৰ। আকৌ টেবুলখনৰ উচ্চতা মাটিৰ পৰা, তেনেহ'লে আমি কিমান দিছোঁ? 1 মিটাৰ 2 চেণ্টিমিটাৰ। এই যে 1 মিটাৰ 2 চেণ্টিমিটাৰ এইবিলাক আছে, ইয়াৰ আচলতে মুঠ কিমান চেণ্টিমিটাৰ হ'ব বুলি যদি আমাক সোধা হয়, আমি কেনেদৰে কৰিম চাবা দেই। এইফালে বৰ্ডত চাবা। তেনেহ'লে গৰুটোৰ উচ্চতা আমি লিখিছোঁ। গৰুটোৰ উচ্চতা কিমান উচ্চতা আছে? আমি লিখিছোঁ 1 মিটাৰ। 1 মিটাৰৰ জেগাত মি লিখি থৈছোঁ, আৰু 10 চেণ্টিমিটাৰ, 10 চেমি অৰ্থাৎ চেণ্টিমিটাৰ। এতিয়া চোৱা, ইয়াতে দেখা পাইছোঁ 1 মিটাৰ আৰু 10 চেণ্টিমিটাৰ। 1 মিটাৰ আৰু 10 চেণ্টিমিটাৰ। আমি অলপ আগতেই পাইছোঁ যে 1 মিটাৰত 100 চেণ্টিমিটাৰ হয়। গতিকে 1 মিটাৰৰ ঠাইত আমি কি লিখিব পাৰোঁ? 100 চেণ্টিমিটাৰ বা চেমি। আকৌ অতিৰিক্তভাৱে গৰুটো নিশ্চয় 1 মিটাৰতকৈ অলপ বেছি আছিল। কিমান বেছি আছিল? 10 চেণ্টিমিটাৰ বেছি আছিল। গতিকে সেই 10 চেণ্টিমিটাৰটো কি কৰিব লাগিব? আমি যোগ কৰিব লাগিব। আমি যোগ কৰিলোঁ। যোগ কৰিলে কি হ'ব? 100 চেণ্টিমিটাৰ যোগ 10 চেণ্টিমিটাৰ সমান 110 চেণ্টিমিটাৰ। যিসকলে যোগ কৰোঁতে অসুবিধা পাইছে, মই দেখুৱাই দিছোঁ। ইয়াতে চোৱা, আমি 100ৰ লগত যেতিয়া 10 এটা
যোগ কৰিম আমি সদায় সংখ্যাবিলাক যোগ কৰিলে চাব লাগে এককৰ তলত একক দশকৰ তলত দশক বহুৱাব লাগে এতিয়া আমি 10টো ইয়াতে লিখিলে হ'ব জানো নহয় কাৰণ এই শূন্যটো এককৰ ঘৰৰ সংখ্যা আৰু এই একটো দশকৰ 10 মানে হ'ল 1 10 গতিকে এইটো দশকৰ ঘৰত 1 আৰু এককৰ ঘৰত 0 আছে তেনে আমি ক'ত লিখিব লাগিব এককৰ তলত একক দশকৰ তলত দশক লিখিলো এটা আমি যোগ কৰিব লাগে ঠিক আছে 0 লগত 0 যোগ কৰিলে 0 হ'ব আকৌ 0 লগত 1 যোগ কৰিলে 1 হ'ব আকৌ ইয়াতে 1ৰ লগত ইয়াত একো নাই মানে নিশ্চয় 0 এটা থাকে একো নাই বুলি ধৰা নতুবা 0 এটা আছে গতিকে 1ৰ লগত 0 যোগ কৰিলেও নিশ্চয় 1 হ'ব গতিকে কিমান হ'ব 110 সেন্টিমিটাৰ তাৰ মানে আমি বুজি পালো 1 মিটাৰ 10 সেন্টিমিটাৰ মানে 110 সেন্টিমিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে মই মুছি দিছো এতিয়া চাবা আমাক দিয়া আছিল কিহৰ দৈৰ্ঘ্য গছডালৰ দৈৰ্ঘ্য দিয়া আছিল তেনে গছডালৰ আমি যেতিয়া দৈৰ্ঘ্য উলিয়াব লাগে গছডালৰ দৈৰ্ঘ্য চিনি পাইছে না আখৰবিলাক গছডালৰ দৈৰ্ঘ্য বা উচ্চতা গছডালৰ উচ্চতা কিমান হ'ব এতিয়া চোৱা কিমান দিয়া আছে 3 মিটাৰ 30 সেন্টিমিটাৰ 3 মিটাৰ মিটাৰৰ জায়গাত মি লিখিছো আৰু 30 সেন্টিমিটাৰৰ জায়গাত কি লিখিছো সেমি ঠিক আছে তেনেহলে এটা কি হ'ব আমি অলপ আগতে কৈছিলো যে 1 মিটাৰত 100 সেন্টিমিটাৰ যদি 1 মিটাৰত 100 সেন্টিমিটাৰ হয় তেনেহলে 3 মিটাৰত একতকৈ 3 টো 3 গুণ বেছি গতিকে 100তকৈ 100ৰ লগতো 100 সেন্টিমিটাৰৰ লগতো কি পূৰণ কৰিব লাগিব 3 টো পূৰণ কৰিব লাগিব বুজি পাইছানে এটা মিটাৰত 100 সেন্টিমিটাৰ 3টা মিটাৰত 3 পূৰণ 100 সেন্টিমিটাৰ আৰু অতিৰিক্তভাৱে গছডালৰ উচ্চতা আছিল 30 সেন্টিমিটাৰ তেনেহলে এতিয়া আমাৰ কি হ'ব এতিয়া 3 পূৰণ 100 সমান 300 সেন্টিমিটাৰ যোগ 30 সেন্টিমিটাৰ সমান 330 সেন্টিমিটাৰ আমি বুজি পালো যে 3 মিটাৰ 30 সেন্টিমিটাৰ মানে 330 সেন্টিমিটাৰ তোমালোকে নিশ্চয় বুজি পাইছা গছডালৰ উচ্চতা কিমান হৈছে যে 330 সেন্টিমিটাৰ চাবা এতিয়া আকৌ আছে টেবুলখনৰ উচ্চতা দিয়া আছিল 1 মিটাৰ 2 সেন্টিমিটাৰ 1 মিটাৰৰ লগত কিমান 2 সেন্টিমিটাৰ তেনেহলে আমি লিখিছো ইয়াতে 1 মিটাৰ 2 সেন্টিমিটাৰ এটো টেবুলৰ উচ্চতাতে মই লিখি দিয়া নাই তোমালোকক তেনেহলে 1 মিটাৰত এতিয়া আমি কিমান জানো যে 1 মিটাৰ সমান 100 সেন্টিমিটাৰ যোগ অতিৰিক্তভাৱে কিমান আছে 2 সেন্টিমিটাৰ ঠিক আছে এটা যোগ কৰিলে কিমান হ'ব 102 সেন্ট এইটো চিনি পোৱা নাই নিশ্চয় তোমালোকে এইখিনি জায়গাত লিখাৰ কাৰণে মই ইয়াতে লিখি দিছো 102 সেন্টিমিটাৰ ঠিক আছে তোমালোকে এইখিনি বুজি পাইছা তেনেহলে এতিয়া আমি আকৌ এটা বেলেগ বস্তু তোমালোকক শিকাবলৈ ওলাইছো হেয়া হ'ব তোমালোকৰ খালি ঠাই পূৰণ কৰিবলৈ শিকাম খালি ঠাই পূৰণ কৰিবলৈ লাগিলে কি কৰিব লাগিব যে ধৰি লোৱা হ'ল ইয়াতে আমি এটা ঘৰ আঁকিছো এনেকে ইয়াতে লিখা আছে 10 সেন্টিমিটাৰ আকৌ দিয়া আছে 40 সেন্টিমিটাৰ তাৰ পিছতে ইয়াতে খালি ঠাই আছে ধৰি লোৱা এইখিনিত একো লিখা নাই কিন্তু সমান কিমান হ'ব লাগে বুলি কৈছে আমাক 100 সেন্টিমিটাৰ কিমান হ'ব লাগে 100 সেন্টিমিটাৰ এটা কোৱাচোন 10 সেন্টিমিটাৰ আৰু 40 সেন্টিমিটাৰ লগ লাগিলে 50 সেন্টিমিটাৰ হয় এটা 100 সেন্টিমিটাৰ হ'বলৈ কিমান বাকি ৰব আমি যদি মুখে মুখে কৰিব পাৰো তেনেহলে গম পাম যে আকৌ 50 লাগে কিন্তু আমি নোৱাৰিলে কি কৰিব লাগিব যেহেতু দুটা সংখ্যা ইয়াতে যোগ কৰিলে 50 হৈছে আৰু তৃতীয়টো সংখ্যা লিখিব বাকি আছে কিন্তু তৃতীয় সংখ্যাটো যোগ কৰিলে 100 সেন্টিমিটাৰ হয় তেনেহলে আমি কি কৰিব পাৰো এই মুঠ 100 সেন্টিমিটাৰৰ পৰা বাকি দুটা সংখ্যাৰ যোগফল বাদ দিলে তৃতীয় সংখ্যাটো নিজে নিজে ওলাই যাব বুজি পাইছা না তোমালোকে আমি জানো যে 10 আৰু 40 সমান 50 হয় এতিয়া 50ৰ লগত কি যোগ কৰিলে 100 হ'ব
সেইটো জানিবলৈ আমি 100ৰ পৰা এই 50টো বাদ দিলে যিমানখিনি বাকী ৰয় সেইখিনি ওলাই যাব। গতিকে আমি কি লিখিম ইয়াতে 100 সেণ্টিমিটাৰ আছে মুঠ হ'ব লাগে। গতিকে দুটাৰ যোগফল দিয়া আছে 50 সেণ্টিমিটাৰ। গতিকে বাকী কিমান ৰ'ব এটাৰ পৰা এটা বিয়োগ কৰিলে ওলাই যায় বুলি কৈছিলোঁ আমি। বিয়োগ কৰিম 0ৰ পৰা 0 গ'লে 0, ইয়াতে 0ৰ পৰা 5 যাব নোৱাৰে, আমি 1ৰ পৰা ধাৰ কৰিম, এইটো 10 হৈ যাব। গতিকে 10ৰ পৰা 5 গ'লে ইয়াতে 5 থাকিব, কিন্তু এই 1টো এইফালে ধাৰ কৰি লৈ যোৱাৰ বাবে ইয়াতে 0 থাকিব, আমি বাওঁফালে 0 নিলিখোঁ। গতিকে কি হ'ব 50 সেণ্টিমিটাৰ। বুজি পাইছা নিশ্চয় তোমালোকে? তেনেহ'লে সেনেকুৱা আৰু এটা উদাহৰণ মই লিখি দিছোঁ তোমালোকক। চাবা দেই, যে দিয়া আছে 80 সেণ্টিমিটাৰ আৰু মাজত লিখা নাই, মাজত এটা খালী ঠাই আছে এইখিনিত, তেনেহ'লে ইয়াতে লিখা আছে 10 সেণ্টিমিটাৰ। আমি ক'ব লাগে মাজত আকৌ কি যোগ কৰিলে 100 সেণ্টিমিটাৰ হ'ব। আগৰ নিচিনাই তোমালোকে ভাবা, আমি 80 আৰু 10 যোগ কৰিলে 90 হয়। এতিয়া 90ৰ পৰা 100লৈকে কিমান হয় আমি 1 2 কৰি গুণি থাকিব পাৰোঁ, যে 90ৰ পৰা 91 92। তাতকৈ আমাৰ সহজ উপায়টো হ'ল, যিহেতু মুঠ 100 সেণ্টিমিটাৰ হয় আৰু বাকী দুটা সংখ্যাৰ যোগফল 90 সেণ্টিমিটাৰ, গতিকে মুঠৰ পৰা এই দুটা সংখ্যাৰ যিমান যোগফল হৈছে সেইখিনি বাদ দিলে যি বাকী ৰয় সেইখিনি যোগ কৰিব লাগিব। তেনেহ'লে বিয়োগ কৰিলোঁ, 0ৰ পৰা 0 গ'লে 0, 0ৰ পৰা 9 যাব নোৱাৰে, গতিকে 1 ধাৰ কৰিলোঁ, ইয়াতে 10 হ'ল। 10 হ'লে 10ৰ 9 গ'লে ইয়াতে 1 থাকিব, এই 1টো ইফালে হাতে যোৱাৰ বাবে ইয়াতে 0 থাকিল, গতিকে 0ৰ পৰা 0 গ'লে 0 থাকিব, বাওঁফালে আমি 0 নিলিখোঁ, গতিকে আমি কিমান হ'ব 10 সেণ্টিমিটাৰ বাকী থাকিব। তোমালোকে এইখিনি নিশ্চয় বুজি পালা? তেনেহ'লে এইবাৰ আমি তোমালোকক এটা বেলেগ বস্তু শিকাবলৈ ওলাইছোঁ। চাবা দেই, আমি কি শিকাম তোমালোকক চোৱা। 200 সেণ্টিমিটাৰ, এইটোক মিটাৰলৈকে নিব লাগে। ঠিক আছে, আমি অলপ আগতে পাইছিলোঁ যে আমি এনেকৈ গৈ আমি ধৰি লোৱা ইয়াতে আঁকিছোঁ, ইয়াতে সৰু সৰু ধৰা 100টা ঘৰ আছে, আমি ইমান আঁকিব নোৱাৰোঁ, এতিয়া সময় নাই। যে 100টা ঘৰ এনেকৈ যেতিয়া 100টা সেণ্টিমিটাৰ লগ হ'ব, ঠিক আছে, 100টা সেণ্টিমিটাৰ আমি যেতিয়া লগ কৰিম, লগ কৰিলে 1 মিটাৰ হয় বুলি জানো। 100টা সেণ্টিমিটাৰত 1 মিটাৰ হয়। 100টা সেণ্টিমিটাৰত কি 1 মিটাৰ। ইয়াতে 100টা যদি সৰু সৰু সেণ্টিমিটাৰৰ ঘৰ থাকে সমান 1 মিটাৰ হয়। তেনেহ'লে আকৌ 100 সেণ্টিমিটাৰ গ'ল, আকৌ যদি আমি ইয়াতে এটা 100 সেণ্টিমিটাৰ লওঁ, ইয়াতে সৰু সৰু যদি 100টা ঘৰ থাকে, ইয়াতেও 100 সেণ্টিমিটাৰ হ'ল, আমি জানো যে 100 সেণ্টিমিটাৰত আকৌ 1 মিটাৰ হ'ব। তেনেহ'লে আমি কি পালোঁ, যে 200 সেণ্টিমিটাৰ আমি লিখিব পাৰোঁ 100 সেণ্টিমিটাৰ যোগ 100 সেণ্টিমিটাৰ। চিনি পাইছা তোমালোকে নিশ্চয়? তেনেহ'লে 100 সেণ্টিমিটাৰ হিচাপে কিয় ভাগ কৰিলোঁ? আমিতো 50 50 50 50 এনেকৈ ভাগ কৰিব পাৰিলোঁ হয়। কিয় নকৰোঁ? কাৰণ 50 সেণ্টিমিটাৰত কিমান মিটাৰ হয় আমিতো নাজানিম, কিন্তু আমি এটা কথা জানো যে 100 সেণ্টিমিটাৰত যিহেতু 1 মিটাৰ হয়, সেইকাৰণে আমি 100 সেণ্টিমিটাৰ হিচাপে ভাগ কৰিছোঁ। তেনেহ'লে 100 সেণ্টিমিটাৰত হ'ব 1 মিটাৰ, আকৌ এটা 100 সেণ্টিমিটাৰত হ'ব 1 মিটাৰ, সমান কিমান হ'ব এতিয়া, যে 1 মিটাৰ যোগ 1 মিটাৰ সমান 200, কি 1 মিটাৰ যোগ 1 মিটাৰ সমান 2 মিটাৰ। ঠিক আছে, 200 সেণ্টিমিটাৰ মানে 2 মিটাৰ। তোমালোকে নিশ্চয় বুজি পাইছা? এনেকৈ যদি আমি বেলেগ এটাও কৰিব লগা হয়, ধৰি লোৱা আমি 400 সেণ্টিমিটাৰক যদি আমি মিটাৰলৈ নিব লগা হয়, আমি কি লিখিব পাৰোঁ 100 সেণ্টিমিটাৰ যোগ 100 সেণ্টিমিটাৰ, ইয়াতে নাতে আমি তলত লিখি দিছোঁ 100 সেণ্টিমিটাৰ যোগ 100 সেণ্টিমিটাৰ। 4 বাৰ কিয় লিখিছোঁ তোমালোকে নিশ্চয় গম পাইছা, যিহেতু 400 সেণ্টিমিটাৰ আছে, 100 200 300 400, সেইবাবে 4 বাৰ লিখিছোঁ। প্ৰতিটো 100 সেণ্টিমিটাৰতে আমি জানো 1 মিটাৰ, এইটোৰ বাবেও 1 মিটাৰ, এইটোৰ বাবেও 1 মিটাৰ, ইয়াতে ঠাই আঁতিছে সেইকাৰণে ইয়াতে লিখিছোঁ। এইটো 100 সেণ্টিমিটাৰৰ বাবেও 1 মিটাৰ। এতিয়া 1 মিটাৰ 4টা আছে, গতিকে 1 যোগ 1 যোগ 1 যোগ 1 সমান 4 মিটাৰ। বুজি পাইছা? তেনেহ'লে তোমালোকে ঘৰত বাকী